মই মাক নহয় মাক হ'লেহে ক'ব যে সিমানটো নাখাবি আৰু সেইকাৰণে মই তাইক আচলতে বাধা দিয়া নাই। ইয়াৰ ভাষ্য এগৰাকী লগৰ ছোৱালীৰ ভাষ্য। আচলতে কালি আপোনালোকে সকলোৱে গম পায় যে যোৰহাটত এজনী ছোৱালী ড্ৰাগছ আসক্ত হৈ মৰিলে আৰু তাইৰ ওপৰত আচলতে নানা অভিযোগ আছে যে তাইক আচলতে ধৰ্ষণ কৰি মৰা হ'ল আৰু সেই কথা আমি কোৱা নাই, সেই কথা কৈছে তেওঁ কিছুমান আত্মীয়ই। মানে কি হ'বলৈ গৈ আছে আমাৰ অসমীয়া সমাজত যে যোৰহাটৰ নিচিনা শিক্ষিত এখন সমাজত যদি কেতিয়াবা হত্যা হয়, আকৌ কেতিয়াবা হয় ৰেপ, আকৌ কেতিয়াবা আপোনাৰ কিছুমান ভিডিঅ' ওলায়, আপোনাৰ বেয়া ভিডিঅ' ওলায়, আকৌ কালি এটা যিটো আপোনাৰ মানে ঘটনা সংঘটিত হ'ল যে এজনী ছোৱালী ড্ৰাগছ আসক্ত হৈ মৰিলে। আচলতে যিবিলাক অভিভাৱক আছে মানে সিহঁতে নিজৰ ছোৱালীজনী ক'ত যায়, কি কৰি আছে, কাৰ লগত আছে, একো খবৰ নাৰাখে নেকি? অকল এজনী ছোৱালীৰ মানে সন্তান জন্ম দিলেই নহ'ব, সন্তানৰ প্ৰতি কিছুমান দায়িত্ব আচলতে থাকিব লাগিব, যিখিনি দায়িত্ব কিছুমান আজিকালি আচলতে মাক বাপেকৰ নাই। ক'ত গৈছে, ক'ত আছে ল'ৰাটো বা আপোনাৰ ছোৱালীজনী বা আপোনাৰ কাৰ লগত আছে, সেইখিনি আচলতে একো মন কাণেই নকৰে। খালি মানে পইচা দিছে মানে যি কৰ কৰ। আৰু তাৰ কাৰণে যে যোৱাকালি এজনী ছোৱালীয়ে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল, অতি আচলতে বেয়া কথা। আৰু এটা কথা মই লাজ পাওঁ যে যোৰহাটৰ নিচিনা এখন শিক্ষিত আচলতে নগৰত এনেকুৱা যদি কিছুমান আচলতে ফটুৱা কাম হৈ থাকে, তেন্তে সেই মানে যোৰহাটক যে শিক্ষিত নগৰ বুলি কোৱা হয়, সেই কথাটো আচলতে কি হ'ব? চ' মই এটা কথা ক'ম যে সন্তান অকল জন্ম দিলেই নহ'ব, সন্তানে কি কৰি আছে, ক'ত গৈছে, তাক আচলতে ভালকৈ আপোনালোকে খবৰ ৰাখক। সৰিয়হ গোটেই মই গাটোতে মানে পিঠিত পাইছোঁ চিন, আৰু বুকুত পাইছোঁ, তাৰপৰা চকুত পাইছোঁ, তাৰপৰা তলৰ শৰীৰৰ যিটো অংশ তাই মানে গোটেই মানে অৱস্থা কাহিল আৰু মই উলংগভাৱে মই দেখিছোঁ। মানে মোক মাতি লৈ গৈছে, গাৰ্জেণ্টক লাগে বুলি ক'লত মই গ'লোঁ, তেতিয়া মই দেখিছোঁ। ধৰ্ষণেই হৈছে, কাৰণ সেই তেনেকুৱা অৱস্থাত ছোৱালীজনী দেখিছোঁ, ধৰ্ষণেই হ'ব। যিগৰাকীৰ লগত আহিছিলে তেওঁ বৰ্তমান ক'ত আছে? তেওঁক এতিয়া বিচাৰি পোৱা নাই আকৌ। ঘৰৰ গম পাইছে, ঘৰত কিন্তু মানুহ নাই পোৱা। তাইৰ লগৰে হয়। ড্ৰাইভাৰ, গাড়ী যিজন ড্ৰাইভাৰ, অটো ড্ৰাইভাৰ, তেওঁ কৈছে কথাটো। ড্ৰাইভাৰজনে মানে তেওঁক য'ত পিক আপ কৰিছে, তেওঁ আৰক্ষীয়ে কালি ধৰিছিলে, ৰেপিড' চলাই তেওঁ য'ত ধৰিছিলে, য'ৰপৰা নিছিলে সেই এপাৰ্টমেণ্টৰ সন্মুখত নিছে বুলি কৈছে। এতিয়া ঘটনাটো সেই এপাৰ্টমেণ্টটোতে হ'লে বেলেগৰ পৰা আনি পেলাই তাত উঠাই লৈছে, সেইটো এটা ৰহস্যৰ বিষয় হৈ আছে। গতিকে ভালদৰে এই ল'ৰাকেইটাক, যিকেইটা তাত ঘটনাস্থলীত সংঘটিত আছিলে বা যিকেইটা বডিটো হেৰিয়ালৈ নিছিলে, চিকিৎসালয়লৈ নিছিলে, তেওঁলোকেহে প্ৰকৃত ঘটনাটো উলিয়াব পাৰিব। তেওঁলোকক